নমস্কাৰ প্ৰতিভা বিকাশ অসম নামৰ ইউটিউব চেনেলটোলৈকে সকলোকে স্বাগতম জনাইছোঁ। আজি এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ বুলি প্ৰেৰণ কৰিছোঁ গোলাঘাট জিলাৰ কল্পনা বৰাৰ কণ্ঠৰ এটি সুন্দৰ কবিতা আবৃত্তি। আশা কৰিছোঁ সকলোৱে শুনি ভালেই পাব, আৰু যদিহে ভাল পায় তেওঁলোকক উৎসাহ দিয়াৰ উদ্দেশ্যে আবৃত্তি কৰা কবিতাটোত লাইক কৰিব আৰু আপোনালোকৰ মন্তব্যসমূহ দাঙি ধৰিব। গতিকে পলম নকৰি কল্পনা বৰাই আবৃত্তি কৰা চইচ কবিতাটি আমি শ্ৰৱণ কৰোঁ। কবিতাৰ শিৰোনাম এয়াই নেকি মনুষ্যত্ব, এয়াই নেকি জীৱশ্ৰেষ্ঠ মানুহ, যাৰ মাজত আছে সমস্ত মলিনতা, হিংসা, দ্বেষ, ঠগ, প্ৰবঞ্চ, ঘৃণা, স্বাৰ্থ, নাই কাৰোৰে মাজত দয়া, মৰম আৰু নিস্বাৰ্থ। সকলোৰে অন্তৰত মাথো এটাই, মই সৰ্বজ্ঞ। কোনোৱে বুজা নাই আনৰ নিস্বাৰ্থ মৰম, হাতত লাঠি লৈ দেখুৱাইছে নিজৰ ধৰম। সকলোতে আছে মাথো কটা মৰা, দুখীয়াৰ প্ৰতি নিন্দনীয় বাক্য। সকলোতে দেখে মাত্ৰ দুখ, নিজৰ যে সকলো শুদ্ধ। নুবুজে কোনোৱে কাৰোৰে মৰম, ইফালে মানুহ সকলো জীৱতকৈ শ্ৰেষ্ঠ। সকলোতে মনুষ্যই দেখে মাত্ৰ দুখ, এইবোৰত পাৰি জানো পাব জীৱনৰ সুখ। নিৰ্দয়ী মানুহবোৰে নিস্বাৰ্থ পশু পক্ষীকো কাটি মাৰি শেষ কৰিছে, নাই কাৰোৰে মাজত দয়া নাই। প্ৰকৃতিৰ কি যে বিনন্দীয়া ৰূপ, কিন্তু আজি সকলোবোৰ ধ্বংস। তাৰ ঠাইত আছে কত মহলীয়া হোটেল, ৰেষ্টুৰাঁ আৰু অট্টালিকা। কোনোৱে ল'ব পৰা নাই শান্তিৰে এটি উশাহ। সকলোৱে মাথো দৌৰি ফুৰিছে, দৌৰিছে মাথো দৌৰিছে। চাৰিওফালে ধুঁৱলি কুঁৱলী, অশান্ত সাগৰ, শান্ত বতাহজাকো যেন আজি উত্ৰাৱল হৈ ফুৰিছে। বিশাল আকাশখনলৈ এবাৰ মূৰ তুলি চাবলৈ, আকাশত উৰি ফুৰা ফূৰ্তিবাজ পক্ষীবোৰলৈ চাবলৈ, নাই কাৰোৰে সময় নাই। হাই হাই কি হ'ল পৃথিৱীখন, এলেহুৱা স্বাৰ্থপৰ মানুহবোৰে ধ্বংস কৰিছে ধৰণী। সকলোৱে মাথো দৌৰিছে চাকৰিৰ পিছত, বিলাসী গাড়ীত উঠি উপভোগ কৰিছে নিজক। দুখ চাই দুখীয়াৰ আনন্দ পায়, নাহে কেতিয়াও অন্তৰৰ বুজ ল'বলৈ। কৃত্ৰিম আনন্দত উতিভাহি হাহাকাৰ কৰি ফুৰিছে, জীৱনৰ প্ৰকৃত আনন্দ বিচাৰিয়েইতো পোৱা নাই। সস্তীয়া আনন্দত মাথো এৰি দিছে নিজক। জাতি বৰ্ণ বিভেদ চিনি আগবাঢ়িছে, নিৰ্দয়ী মানুহবোৰে কাটি মাৰি শেষ কৰিছে। সকলোৰে অন্তৰত মাথো এটাই, সকলো পৰ। কোনোৱে বুজা নাই আমি যে সকলো সহোদৰ ভাই। দিনে নিশাই চলিছে ধৰ্ষণ, অপহৰণ, হত্যা কৰিছে বনৰ পশু খাই জিভাৰ তৃপ্তিত মগ্ন হৈছে। হাই বেচেৰা জীৱবোৰ যে অকালে মৰিছে, নাই নিৰ্দয়ী মানুহবোৰৰ একো নাই বিচাৰ বিবেক। কোনোৱে ৰং পোৱা নাই সেউজীয়া পথাৰখনলৈ চাই, আনন্দত মতলীয়া চৰাইজাকলৈ আৰু নানা ৰঙী ফুলবোৰ চাই। পাই মাথো আনন্দ তাত, য'ত আছে দয়া মায়াহীন নিষ্ঠুৰ কাৰ্য। সঁচাই এয়াইতো জীৱশ্ৰেষ্ঠ মানুহৰ মহত্ব। ধন্যবাদ।